নমস্কাৰ, আজি মই উপস্থিত আছো কটন বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ চতুৰ্থ ষাণ্মাসিকৰ বিদায় সভাত আৰু মই আছো সহযাত্ৰাৰ স্মৰণীয় অসমীয়া বিভাগ বিদায় সভা আৰু বিদায় সভাৰ এইফালে আছে আমাৰ কমিটিবৃন্দ আৰু ইয়া আমাৰ কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ছাৰ বাইদেউসকল আৰু আমাৰ বিচাৰকসকল আছে। কেনেকুৱা লাগিছে আজি? কেনেকুৱা লাগিছে আজি? জোচটো কেনেকুৱা? যদিও বিদায় বেয়া লাগে, কিন্তু বিদায় ইমান বেয়া লাগে কিন্তু আমি পিছত অনুভৱ কৰিম। কিন্তু আজি যিহেতু এক উলাহৰ দিন, এক উৎফুল্লিত হোৱাৰ দিন আৰু বিদায় বুলি ক'লে এক উৎসৱ মুখৰে গতিকে কেনেকুৱা বুলি ক'বা আপোনালোকে? কটনৰ পঢ়ি অনুভৱ কেনেকুৱা? আৰু আমি ৫টা বসন্ত অতিক্ৰম কৰিলোঁ। ৫টা বসন্ত আচলতে কেনেকৈ গ'ল গমেই নাপালোঁ আৰু বহুতে হয়তো দুবছৰৰ বাবে আহে মাষ্টাৰ্ছ কৰিব পাৰে বা কিছুমান স্নাতক কৰিবৰ বাবে আহে। ইফালে আমাৰ গৱেষক মণ্ডলী আছে। কেনেকুৱা গতিকে মিলি যেতিয়া আমি বৰ বিশেষ দীঘল কৰিব নোৱাৰোঁ কি ক'ব? নতুনকৈ জইন কৰিছে আমাৰ এতিয়া দিছোঁ কি কৰিব লাগিব? ছাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ আৰু আজি এই অনুষ্ঠানৰ মই সাফল্যমণ্ডিত হোৱাৰ কামনা কৰিছোঁ। ধন্যবাদ। ৰ'ব গাইছ, এই যে ভিডিঅ'টো দেখিলে এইটো কালি অন ষ্টেজ বনোৱা, মানে কালি আমাৰ সঁচাকৈয়ে ফেয়াৰৱেল আছিলে আৰু তাত মিষ্টাৰ ফেয়াৰৱেল আৰু মিছ ফেয়াৰৱেলৰ কম্পিটিশ্যন হয়। তাত মোৰ ভাগত পৰিছিলে মিনি ভ্লগ বনোৱা আৰু যিহেতু মই ভিডিঅ' বনাই থাকোঁ গতিকে ভিডিঅ'টো বনাই দিলোঁ আৰু তাত মই মিষ্টাৰ ফেয়াৰৱেল হ'বলৈ সক্ষম হ'লোঁ আৰু তাৰ লগতে মই অনুভৱ লেখাটো শ্ৰেষ্ঠ হ'বলৈ সক্ষম হৈছিলোঁ। ভাবিলোঁ ভিডিঅ'টো আপোনালোককো দেখুৱাওঁ, যদি ভাল পাইছে ছাবস্ক্ৰাইব কৰি ৰাখিব, আগলৈ চাই থাকিব। জয়টো কটন বিশ্ববিদ্যালয়, জয় অসম।